এখন দেশত এজন গৃহস্থ মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক। এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ বুলি ভাবি সেয়া শুশ্ৰূষা কৰি যত্ন কৰি ৰাখিলে। সন্ন্যাসীয়েও তেওঁৰ ধৰ্মভাৱ আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুয়োজনা ঘৰৰ ঘৈণীৰ মনত সোমাল। দুয়োজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা বোৱাৰ সকলোবোৰ কাৰ্য নিতৌ নিজ হাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে। সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে। কোনো কাৰ্য নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হ'লত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি দুজনী ঘৈণীয়েকক কৈ গ'ল যেন সিহঁতে সন্ন্যাসীক কোনো বিষয়ত কষ্ট নিদিয়ে আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলায়। গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল আৰু দেখিবলৈকো তাই বৰ শুৱনি আছিল। সেই দেখি গুৰিৰে পৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল। এতিয়া গিৰিয়েক ঘৰত নথকাত সন্ন্যাসীয়ে সুবিধা পালে। এদিন অকলশৰীয়াকৈ তাইক সন্ন্যাসীয়ে পাই তাইৰ লগত গুচি যাবলৈ প্ৰস্তাৱ কৰিলে। তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ ক'লে, প্ৰভু, আপুনি আমাৰ গুৰু, এতেকে এনে কথা কিয়? আপুনি ধৰ্মিষ্ঠ সাধু পুৰুষ, আপোনাৰ মুখত এনেকুৱা কথা হোৱাইনে? এই কথা শুনি সন্ন্যাসীয়ে ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই ক'লে, মই তোমাক পৰীক্ষাহে কৰিছিলোঁ, তুমি কেতিয়াও তেনে নাভাবিবা। পিছদিনা সন্ন্যাসীয়ে আন এটা বুদ্ধি উলিয়াই সৰু গৃহস্থনীক ক'লে, গোসাঁনী, পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে। সেই মাটি ভকতীয়া তিৰোতাই মাজনিশা কানি কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে। আনে আনিলে নচলে। এতেকে এই কাম তুমি নকৰিলে আৰু আন কৰতা নাই। সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ পৈকে কৈ যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰ পৰা মাটি আনিবলৈ গাত লৈ আনি দিলে। দিনো এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল। এনেতে গিৰিয়েক উভতি আহিল। গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা বতৰা পাতোঁতে সন্ন্যাসীয়ে গিৰিয়েকক ক'লে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনী। সদায় তাই ৰাতি দুপৰত মৰিশালিলৈ গৈ কাপোৰ কানি সলকাই থৈ নাচি বাগি তাত মাটি খানি থাকে। সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে অতি আচৰিত মানি সুধিলে, আপুনি এই কথা সঁচাকৈয়ে কৈছেনে? সন্ন্যাসীয়ে উত্তৰ দিলে, বাৰু, এতিয়া আপুনি মনে মনে থাকক। আজি ৰাতি দুপৰত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰে দেখিব। ৰাতি দুপৰৰ আগেয়ে সন্ন্যাসীয়ে গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল। এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰ পৰা মাটি খানি লৈ আহিলগৈ আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে। গিৰিয়েকে সন্ন্যাসীক ক'লে, মইতো এই আচৰিত কাণ্ড দেখিলোঁ।
সন্যাসীয়ে উত্তৰ দিলে। এইক কাটি মাৰি পেলোৱাতকৈ এখন নাৱত তুলি এইৰ হাত ভৰিত বান্ধি উটাই দিয়া। তাতে তাই লেকাত ভুঞ্জি মৰক। তুমি কাটিলে ৰজাৰ ঘৰৰ পৰা জগৰ লাগিব আৰু সকলোৱে তোমাক দুখিব। সন্যাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা ক'লে। সতিনীৰ সতিনী কথা বৰ ঘৈণীয়েকে এতিয়াই এই অমংগলটো ঘৰৰ পৰা দূৰ কৰক আৰু মুখলৈ চাব নালাগে বুলি গিৰিয়েকক উচতাই দিলে। গিৰিয়েকে সন্যাসীৰ কথা মতে সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি তাইৰ হাত ভৰিত বান্ধি ছৈৰে ঢাকি নৈত উটাই দিলে। তাই কত কান্দিলে, কত কাকতি মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি তই পিছাচিনী, তোৰ স্বভাৱ মই আজি নিজ চকুৰে দেখিলোঁ। তোক আৰু মই কি সুধিম? এই বুলি ক'লে। পিছদিনা সন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰ পৰা বিদায় লৈ গুচি গ'ল। সন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটিফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলে সি ধৰি তাইক লৈ যাব পাৰে। ঈশ্বৰৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাটৰ ওচৰ পালেগৈ। দৈয়াত সেইদিনা সেই সময়ত ৰজায়ো মৃগয়াৰ পৰা উভতি আহি সেই ঘাট পাইছিলহি। সেইদিনা চিকাৰত ৰজাই পশু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল। ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ ছৈ গুচাই দেখিলে যে তাত দীপলিপ তিৰোতা এজনী আছে। তিৰোতাজনীৰ বান্ধ ছাট মেলি দি তাইক সুধিলত তাই সকলো বৃত্তান্ত ভাঙি ৰজাক ক'লে। তেতিয়া ৰজাই সন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰ পৰা তুলি আনি নাৱত সেই ভালুকটো সুমুৱাই দি আগৰ দৰে ছৈৰে ঢাকি নাওখন উটাই দিলে আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে। ইফালে নাওখন উটি গৈ সন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালতে সন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি ছৈ দাঙিলতে তাৰ তলৰ পৰা ভালুকটো ওলাই তাক খাই পেলালে।